হেল্ল' ফ্ৰেণ্ডসকল, ই ভোটাৰ চাৰ্টিফিকেট সম্পৰ্কে আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। ই ভোটাৰ চাৰ্টিফিকেটখন কোনসকল ব্যক্তিয়ে বনাব পাৰিব আৰু কোনসকল ব্যক্তিয়ে বনাব নোৱাৰিব, লগতে ই ভোটাৰ চাৰ্টিফিকেট বনোৱাটো সকলো ভোটাৰৰ বাবে বাধ্যতামূলক নে, অনলাইনৰ মাধ্যমত ই ভোটাৰ চাৰ্টিফিকেট কেনেকৈ বনাব লাগিব, আপোনালোকে ভিডিঅ'টোৰ সহায়ত সবিশেষ জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ মনোযোগ সহকাৰে চাই থাকিব। তো ই ভোটাৰ চাৰ্টিফিকেট অনলাইনৰ মাধ্যমত বনাবৰ বাবে প্ৰথমে আপোনালোকে আপোনালোকৰ এণ্ড্ৰইড মোবাইল নাইবা লেপটপত থকা যিকোনো ইণ্টাৰনেট ব্ৰাউজাৰ এটা অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত আপোনালোকে চাৰ্চ বাৰত ইলেকশ্যন কমিশ্যন অফ দিল্লী এইখিনি লিখি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে এনেধৰণে পেজটো অ'পেন হ'ব। এইটো পেজত প্ৰথম যিটো লিংক দেখা পাব, চিফ ইলেক্টৰেল অফিচাৰ দিল্লী হোম, আপোনালোকে এইটো লিংকত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণে পেজটো অ'পেন হ'ব। এইটো পেজত তলফালে ৰাইট ছাইডত এটা অপশ্যন দেখিবলৈ পাব, স্কিপ টু মেইন ৱেবছাইট, আপোনালোকে এইটো লিংকত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণে পেজটো অ'পেন হ'ব। এইটো পেজত আপোনালোকে ভালদৰে লক্ষ্য কৰিলে চাব পাৰিব, ওপৰ ফালে এটা অপশ্যন দিয়া আছে, টেক ই ভোটাৰ্ছ প্লেচ, আপোনালোকে বিচাৰি উলিয়াই এই টেক এ ভোটাৰ প্লেচ নিউ অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণে এটা পেজ অ'পেন হ'ব আৰু ইয়াতে আপোনালোকে আপোনালোকৰ ডিটেইলছ ফিল আপ কৰিব লাগিব। প্ৰথমে আপোনালোকৰ নামৰ টাইটেলটো ইয়াৰ পৰা ছিলেক্ট কৰি ল'ব লাগিব। তো মই প্ৰথমে ছিলেক্ট কৰি আছোঁ। টাইটেল ছিলেক্ট কৰাৰ পিছত তাৰপিছত অপশ্যন পাব এণ্টাৰ ইউৰ নেম, ইয়াতে আপোনাৰ নামটো শুদ্ধভাৱে এণ্টাৰ কৰি দিব লাগিব। তো মই নামটো এণ্টাৰ কৰি দি আছোঁ। এনেধৰণে নামটো এণ্টাৰ কৰাৰ পিছত তলফালে কেপচা কোড দেখিবলৈ পাব। এনেধৰণে কেপচা কোডখিনি আপোনালোকে তলফালে এটা অপশ্যন পাব, এণ্টাৰ কেপচা কোড, তলত বাকচ দিয়া আছে, ইয়াতে কেপচা কোডখিনি চাই শুদ্ধভাৱে ফিল আপ কৰি দিব। তো প্ৰথমে মই ফিল আপ কৰি লৈ আছোঁ। এনেধৰণে আপোনালোকে কেপচা কোড ফিল আপ কৰাৰ পিছত ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত এনেধৰণে আপোনাক ৱেলকাম জনাব। ইয়াতে আপোনালোকৰ লেংগুৱেজটো চুজ কৰিব লাগিব, ইংলিছ, আৰু এটা লগতে অপশ্যন দিয়া থাকিব, আপোনালোকে ইংলিছটো চুজ কৰিব। তাৰপিছত এনেধৰণে আৰু এটা পেজ অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত এইটো পেজত আপোনালোকে লক্ষ্য কৰিলে চাব পাৰিব, তলফালে সৰু এটা বাকচৰ নিচিনা অপশ্যন দিয়া আছে। তো ইয়াতে আপোনালোকে এই সৰু বাকচটোত টিপ মাৰ্ক দি দিব। দিয়াৰ লগে লগে তলফালে এটা নাম্বাৰ উলিয়াব। তাৰপিছত তলফালে ছাবমিট অপশ্যন দেখিবলৈ পাব, এই ছাবমিট বুটনত আপোনালোকে ক্লিক কৰি দিব। ছাবমিট অপশ্যনত আপোনালোকে যেতিয়াই ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণে আপোনাৰ ই ভোটাৰ চাৰ্টিফিকেটখন দেখিবলৈ পাব। তো আপোনালোকে এই ই ভোটাৰ চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিব। তলফালে আপোনালোকে স্ক্ৰল ডাউন কৰিলে এটা অপশ্যন দেখিবলৈ পাব, ডাউনলোড অপশ্যন, এই ডাউনলোড অপশ্যনত ক্লিক কৰি আপোনালোকৰ ই ভোটাৰ চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিব। তো আপোনালোকে আপোনালোকৰ ই ভোটাৰ চাৰ্টিফিকেটখন এনেধৰণে অনলাইন আবেদন কৰি ডাউনলোড কৰি ল'ব পাৰিব।